ভিতৰত লগাওঁ গা নাই ধোৱা আছে গৈ আছে লকডাউন খোলাৰ পৰা মানুহ ভালেমান হৈছে লকডাউনে বন্ধ কৰি দিছিল পূৰা লকডাউন শিৱই যেতিয়া শয়ন কৰিছিলে তেতিয়া ইয়াত নাভিটো পৰিছিলে বিশ্বনাথত মূৰটো আছিলে আৰু তেজপুৰত ভৰি পৰিছিলে পদ মহাভৈৰৱ হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল তো আজি আমি আহিছিলোঁ আমাৰ খুৰাহঁতৰ ঘৰ আৰু খুৰাহঁতৰ ঘৰৰ পৰা অলপ দূৰতে আমাৰ আপোনালোকে বেছিভাগে আহিছে চাগৈ নাগ শংকৰ মন্দিৰ বুলি কয় এফালে আছে অলপ দূৰতে আৰু ভাবিলোঁ এটা সৰু চাই ব্লগ এটা বনাওঁ বুলি তো বহুত দিন ব্লগো বনোৱা নাছিলোঁ লাষ্ট কেকেটাৰ ব্লগটোৱে বনাইছিলোঁ সেই ব্লগটোত আপোনালোকে বহুত মৰম দিছে সেইকাৰণে বহুত ভাল লাগিছে আৰু তো আজি ভাবিছোঁ আৰু সৰু চাই এটা ব্লগ বনাওঁ বুলি তো ব'লক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আহি পূৰা মন্দিৰৰ চৌহদৰ ভিতৰত আৰু মোৰ লগত আছে ধীৰাজক চিনিয়ে পায় আমাৰ চবে আৰু এতিয়া এইফালে আছে মন্দিৰ আৰু পিছফালে এটা পুখুৰী আছে আমি পুখুৰীটোৰ ওচৰলৈ যাম তাত বহুত কাছ থাকে বুলি জানো চবে আৰু চাই থাকক বহুত দিনৰ আগতে ইয়ালৈ আহিছিলোঁ আৰু এতিয়া বহুত চেঞ্জেছ দেখিছোঁ ইয়াত মানে বহুত সলনি হৈ গৈছে এখন নতুনকৈ বনাইছে ন আকৌ এখন আপোনালোকৰ দেখি আছে এইখন পুখুৰী চাইড আছে এখন নতুনকৈ বনোৱা হৈছে মই আগৰবাৰ যেতিয়া সৰু থাকোঁতে আহিছিলোঁ ইয়াত আৰু বহুত ব্লগো চাই আছিলোঁ এইটো মন্দিৰৰ বহুত দিন অহা নাছিলোঁ তাৰপিছত কাছ এইটো কাছ ইমান এয়া কাছ ওচৰতে পূৰা দেখি আছে ঘূৰি আছিলোঁ আৰু বহি থাকোঁতে আমাৰ মোৰ বৰ্তা এজন লগ পালোঁ আৰু বৰ্তাজনে এতিয়া মন্দিৰটোৰ বিষয়ে কেনেকৈ কি কথা অলপ ক'ব আৰু আপোনালোকে চাই থাকক আপুনি অলপ মন্দিৰটোৰ বিষয়ে ক'ব নেকি কিবা অলপ মন্দিৰটোৰ বিষয়ে মানে কি শুনিবা মানে মন্দিৰটো কেনেকৈ হৈছিলে প্ৰতিষ্ঠা ধৰক কেনেকৈ হৈছে মানে ইয়াৰ ইতিহাস হিচাপে ধৰা পাবলৈ বহুত টান কাৰণ লিখিত সকলোৱেতো ৰখা নাই তাৰপিছতে আৰু ৰজাৰ দিনত লিখিছে যদিও এতিয়াও ভালকৈ এতিয়াও মানে ইয়াৰ হেৰিটো পোৱা নাই এতিয়া মানে কওঁতে কয় কোনোবাই কৈ বোলে সতীৰ ইয়াত নাভি পৰিছে সেইকাৰণে নাভি শংকৰ কিছুমানে ক'বলৈ নহয় শিৱই যেতিয়া শয়ন কৰিছিলে তেতিয়া ইয়াত নাভিটো পৰিছিলে বিশ্বনাথত মূৰটো আছিলে আৰু তেজপুৰত ভৰি পৰিছিলে পদ মহাভৈৰৱ তেনেকৈ সেইটো বুলি কয় এই নাভি পৰাৰ কাৰণে এইটো মধ্যখণ্ড এইকেইটা নাগশংকৰ দিছে সেইবুলি আমি মানে এনেকৈ পাইছোঁ কিন্তু সতীৰ দেহত্যাগ কৰোঁতে নাভি পৰিছে বুলি মানুহে কয় সেইটো কিন্তু ইমান শুদ্ধ বুলি মানে প্ৰমাণিত নাই মানে এটা অনুমান কৰা কথাহে আৰু সেইধৰণে গতিকে এইটো আজিৰ নহয়তো বহুত দিনৰ আগৰে বস্তু 12 চনৰ আগৰে বস্তু 15ত মানে ইয়াত হেৰি ভালকৈ প্ৰতিষ্ঠা হৈছে বুলি গম পাইছে তাৰ আগত মানে সাধাৰণভাৱে আছিলে 15ৰ পৰা অকণমান প্ৰতিষ্ঠিত হৈ আহিছে নাগশংকৰ মন্দিৰ হিচাপে আৰু ইয়াত বহুত ডাঙৰ কাছও আছে কাছৰ আগৰতো বহুত ডাঙৰ কাছ আছিলে এতিয়া বৰ্তমান বাৰু সেই প্ৰজাতি নাই হ'লেও এতিয়াও ডাঙৰ কাছ আছে কুইণ্টেলৰ ওপৰতো কাছ আছে 70-80 কেজি এনেকুৱা কাছ আছে আৰু ইয়াত মানুহৰ আগমন কেনেকুৱা ঘটে এতিয়া আগমন ভাল মানুহ পূৰা আহি আছে গৈ আছে
লকডাউন খোলাৰ পৰা মানুহ ভালেমান হৈছে। লকডাউনে বন্ধ কৰি দিছিল পূৰা ন? লকডাউনতো বহুত সীমিত হৈ গ'ল। এতিয়া অলপ মানুহ হ'বলৈ লৈছে। এতিয়া চ'ত মাহ হিচাপে অলপ কমিব, হয়। দুই এটা ভ্ৰমণ থাকিব। এনেই বহাগৰ পৰা আকৌ মানুহ হ'ব। মানুহ হিচাপে আহিয়ে থাকে মানুহ, তথাপিতো একেবাৰে নাইকিয়াটো নহয়েই। কম হয় আৰু অকণমান পূবলৈ। আগতে সৰু থাকোঁতে সেইফালে শহাপহু পুহিছিল নেকি এনেকুৱা হেৰি? শহাপহু আছিলে, পিঞ্জেত সাপ আছিলে, হৰিণ আছিলে, ভালুক আছিলে। এতিয়া কালক্ৰমত এয়া নাইকিয়া হৈ গ'লগৈ আৰু 12 চনত সাপ গুচি গ'ল। সেইমতেতো সুবিধাজনক নহয়। এতিয়া কাছখিনিকে যিধৰণে দিব লাগে সেইধৰণে নোৱাৰে। এতিয়া কাছক মাছেই দি আছে মাত্ৰ। আজিকালি কাছক বিস্কুট আৰু চয়াবিন নিদিয়া হয় নেকি? মুড়ি বন্ধ। এতিয়া খালি মাত্ৰ মাছ, এতিয়া মাংসহাৰী বস্তুটো, গতিকে মাছটো দিলে খাই ভাল পায় আৰু সেইটোকে খায়। এতিয়া মাছটো শুকান মাছৰ বাদে। তাকে আজি আহিলোঁ, তাৰপিছত কৈছে চয়াবিন বন্ধ কৰি দিলে ইয়াত। আজি শুকান মাছৰ বাদে অন্য একো নাই। এইটো কেতিয়াৰ পৰা হৈছে? 1 বছৰমান হ'ল নেকি? 1 বছৰ পাৰে হৈ গৈছে। ন? বস্তুটো গম পোৱা নাছিলোঁ। সৰুতে আহা, আজি বহুত বছৰৰ পিছত আহিছিল। 1-1.5 বছৰমান হৈছে এই বন্ধ কৰা। মুড়ি বিস্কুট পুৰা খান্দিলেতো পুখুৰীটো খান্দি পেলাই আকৌ তেতিয়াৰ পৰা আপোনাৰ মুড়ি বিস্কুট চয়াবিনটো বন্ধ কৰি দিছে। তাকে অলপ ঘূৰোঁ এতিয়া মন্দিৰটো চাওঁ অলপ। পিছত আহিছে গছ পলিথিন আদি নেপেলাব। আৰু ইয়াত সঁচাকৈ ইমান ধুনীয়াকৈ, বহুত ধুনীয়াকৈ ৰাখিছে পুখুৰীটো। আৰু এতিয়া আগতে সকলোৱে জানে চাগৈ, আগতে কাছবোৰক আপোনালোকৰ চয়াবিন তাৰপিছত কিবা কিবি দিয়া হৈছিল, বাট আজিকালি মানে এইবোৰ বন্ধ কৰি দিলে। কিয়নো মানে সেইবোৰৰ পৰা গম পোৱা গ'ল যে কিবা অপকাৰ হয়, আৰু সেইকাৰণে এতিয়া কাছক কেৱল সৰু সৰু মাছবোৰ দি আছে কাছক। আৰু ইয়াত কুইণ্টললৈকে মাছ আছে, আপোনালোকৰ ইমানটো বৰ্তাই ক'লে। আৰু ইয়াত কুইণ্টললৈকে মাছ আছে, সেইটোৱে মাছো আছে, কাছো আছে, সেইটোৱে। আৰু আপোনালোকে দেখি আছে পূৰা হাঁহ, এইবোৰ হাঁহবোৰে কেতিয়াবা আপোনালোকে দেখিব পাইছে, এয়া ডিম দেখিব পাইছে। আৰু এয়া চাগৈ বহুত মৰমত ৰাখিছে। আৰু ওচৰত গ'লে আৰু এয়া পোৱালিবোৰ দেখি আছে, যোনবোৰ মই যেতিয়া আহিছিলোঁ প্ৰায় গম পাইছে, বহুত দিন আগত আহিছোঁ। আৰু ইয়াত পূৰা পৰিৱৰ্তন হৈ গৈছে, ইমান ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এইফালে বিবাহ ভৱনো আছে, তাত বিবাহ ভৱন আছে, আৰু মন্দিৰবোৰ ইমান ধুনীয়াকৈ সজাইছে, বহুত বেছি ভাল লাগিছে কিমান পৰিৱৰ্তন হৈছে ইয়াত দেখি পেলাই। আৰু অথনি যে কৈ আছিলে শহাপহু, তাৰপিছত আপোনালোকৰ ভালুক সেইফালে আছিলে, মই যেতিয়া আহিছিলোঁ সেইফালে পিঞ্জেৰাবোৰ আছিলে সেইটো চাইডে। আৰু এতিয়া সেইবোৰ নাই, চব বন্ধ হৈ গৈছে এতিয়া। আৰু সঁচাই আজি ইয়াত আহি সঁচাই ভাল মন্দিৰত আমি এই চাকি তাকি জ্বলাই আৰু এতিয়া যাবৰ কাৰণে ওলালোঁ। বহুত দেৰি হৈ গৈছে, 5টামান বাজি গৈছে। এই জাষ্ট দেখাব খুজিছোঁ যে কিমান পৰিৱৰ্তন হৈছে, সঁচাকৈ ভাল লাগিছে এই পৰিৱৰ্তনবোৰ দেখি। আৰু গেটখন মাৰা উচিত, আৰু যোনে আহিলে গেটখন মাৰি দিলে। ভিতৰত গৰুৰ ওচৰৰ সময় বহুত উৎপাত কৰে, সেইকাৰণে গেটখন আজিকালি মাৰি ৰাখে। আৰু ভিডিঅ'টো আছিল আজি ইমানখিনি। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু কোন কোন ইয়ালৈ আগতে আহিছে এবাৰ মোক জনাব। জয় অসম।